Holy Child English Schoolनि गोरायुं प्रदीप सांमाया खाजाबाय। बिश्वनाथनि सेलायखाथि हालामनि फासलगि गामियाव फसंजानाय Holy Child English Schoolनि गोरायुं प्रदीप सांमाया खाजाबाय। थांनाय 2 सेप्तेम्बर खालारनिफ्राय खारखुमाना थानाय प्रदीप सांमाया Holy Child English Schoolआव 2 बोसोरनिफ्राय गोरायुं महरै खामानि मावबोना गावनिनो फरायसुलि उन्दै साद' फरायसाफोरखौ गावनि थाग्रा खथायाव लेंहरनानै मोदोम नाहोना सिगिसग' खालामना गोबाव समनिफ्रायनो बायदि मुगैजाथाव हाबा मावबोदोंमोन। बे मुगैथाव हाबा मावनायनि दायाव लांसुनिया प्रदीप सांमाखौ बिश्वनाथ सारियाली थानायाव एफआइआर होनाय जादोंमोन। बे मुगैथाव जाथायनि दायाव बिथा खालामनानै बिश्वनाथ पुलिस बिफाननि गोख्रों नाजानायनि जाउनाव कार्बि आंलं जिल्लानि मिडिल रंखां गामियाव बैथा लांसु पुलिस बिफाननि मददजों खाजायो। खौरां मोननाय बादिब्ला बिश्वनाथ पुलिस बिफाननि हानजाया प्रदीप सांमाखौ बिश्वनाथ सारियाली थानायाव लाबोबाय थानाय जादों। मेडिकेल रिपर्टनि बादिब्ला सानै फरायसुलिखौ पजिटिभ मोननायनि दायाव लंफट प्रदीप सांमाखौ 145/22 आन्डार सेक्सन 812 पस्क' एक्ट दारायाव केस रेजिस्टार खालामनाय जाबाय होननानै फोरमायथिदों। যোৱাকালি ষ্টিফেন নাৰ্জাৰী son of late পেটৰ নাৰ্জাৰী মইনামপুৰ বিশ্বনাথ চাৰিআলিত বাস কৰা আৰু হোলি চাইল্ড ইংলিছ স্কুলৰ SMCৰ তেখেত এজন মেম্বাৰ। তো তেখেতে এখন লিখিত এজাহাৰ দি আমাক জনায় যে সেই হোলি চাইল্ড ইংলিছ স্কুলৰ প্ৰধান শিক্ষক তেখেতৰ নাম প্ৰদীপ চাংমাই কেইবাদিনো ধৰি বিভিন্ন শ্ৰেণীৰ ছোৱালীবোৰক যৌন উৎপীড়ন চলাই আহিছে। তো সেই মৰ্মে আমি এজাহাৰখন পোৱাৰ পিছত বিশ্বনাথ চাৰিআলি PS কেছ নম্বৰ 145/22 আণ্ডাৰ ছেকশ্যন 8/12 পক্সো এক্টৰ আধাৰত এটা কেছ ৰেজিষ্টাৰ কৰা হয়। কেছ ৰেজিষ্টাৰ কৰাৰ পিছত আমি তদন্ত আৰম্ভ কৰোঁ আৰু তদন্তত বিভিন্ন মানুহক সোধপোছ কৰি গম পোৱা যায় যে যোৱা মানে 3 সপ্তাহমান ধৰি উক্ত যিজন একিউজ আপোনালোকৰ অলৰেডি কোৱা হৈছে এই একিউজজনে বিভিন্ন শ্ৰেণীত পঢ়ি থকা ছাত্ৰীসকলৰ ওপৰত যৌন উৎপীড়ন চলাই আহিছে আৰু সেই বস্তুটো খবৰটো যেতিয়া মানে বিয়পি পৰিলে তেতিয়া যোৱা 3 তাৰিখে একিউজজন তেওঁৰ নিজৰ ডকুমেণ্টছ পাতি লৈ পলাই গ'ল আৰু পলাই যোৱাৰ পিছত কালি আমি খবৰ পোৱাৰ পিছত লগালগ টেকনিকেল ছাৰ্ভিলেঞ্চত আমি তেখেতৰ নাম্বাৰটো দিওঁ আৰু টেকনিকেল ছাৰ্ভিলেঞ্চৰ পিছত আমি গম পাওঁ যে তেখেত মানে কাৰ্বি আংলঙত আছে আৰু লগালগ আমি ৱেষ্ট কাৰ্বি আংলং আৰক্ষীৰ লগত যোগাযোগ কৰোঁ আৰু ৱেষ্ট কাৰ্বি আংলং আৰক্ষীৰ লগত যোগাযোগ কৰাৰ পিছত তেখেতসকলৰ সহযোগত সাতগাঁও এলেকাত তেখেতৰ ঘৰ বৈঠালাংচু থানাৰ আণ্ডাৰত পৰে। তো তাৰ পৰা তেখেতক 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰা হয়। বৰ্তমান তেখেতক আনি থকা হৈছে আৰু ইণ্টাৰেষ্টিংলি মানুহজনৰ কেইবাটাও নাম আছে। হি ইজ ন'ন এজ প্ৰদীপ চাংমা, প্ৰাণজিৎ চাংমা, লৱকুশ চাংমা। এতিয়ালৈকে আমি সঠিকভাৱে তেখেতৰ একজেক্ট নামটো মানে নিৰূপণ কৰিব পৰা নাই। আৰু স্কুলখন আমাৰ বিশ্বনাথ থানাৰ পৰা 34 কিলোমিটাৰমান দূৰত অৱস্থিত হয়। কোএড স্কুল হয় আৰু বৰ্তমান 60গৰাকী ল'ৰা ছোৱালী আছে তাত। ক্লাছ 5লৈকে আছে স্কুল আৰু তদন্ত বৰ্তমান অব্যাহত আছে আৰু আমি পৰৱৰ্তী পৰ্যায়ত যেতিয়া কেছৰ ডেভেলপমেণ্ট হ'ব আপোনালোকক আমি আৰু অধিক মানে তথ্য পালে আপোনালোকক অৱগত কৰিম। ধন্যবাদ। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব। নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও
আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব। যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক। বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে। ধন্যবাদ।